বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ লৈ আছো চাওক এতিয়াৰে পৰা সকলো কৰ্মচাৰীয়ে অনলাইন এটেন্ডেন্স দিব লাগিব এই সময়ত কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ এতিয়াৰে পৰা কৰ্মচাৰীসকলে অনলাইন এটেন্ডেন্স দিব লাগিব বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছো চাওক বিহুৰ দিনাই প্ৰকাশ হ'ল কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ বন্ধুসকল আপোনালোকৰ সন্মুখত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ অফিচিয়েল যিখন নটিচ প্ৰকাশ হৈছিলে সকলো সবিশেষ আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিম আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে সোনকালেই পাবলৈ সক্ষম হ'ব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যিখন অফিচিয়েল নটিচ প্ৰকাশ হৈছিলে দেখুৱাবলৈ লৈ আছো চাওক অফিচিয়েল নটিচখন এনেকৈ প্ৰকাশ হৈছিলে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰা গুৱাহাটী 19 আৰু প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল 15/1/2026 আৰু সাবজেক্টটো আপোনালোকে মন কৰিব ৰিগাৰ্ডিং এটেন্ডেন্স থ্ৰু শিক্ষা সেতু এপ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনেৰে এই নটিচখন শেহতীয়াকৈ প্ৰকাশ হৈছিলে আৰু নটিচখনৰ সম্পূৰ্ণ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত সমগ্ৰ শিক্ষা অভিযান অসম মিছন ডাইৰেক্টৰৰ কাৰ্যালয় কাহিলীপাৰা গুৱাহাটী 19 অসম আৰু প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল জানুৱাৰী মাহৰ 15 তাৰিখ 2026 চন প্ৰতি জিলা মিছন সমন্বয়ক সমগ্ৰ শিক্ষা অসম সকলো জিলা বিষয় শিক্ষা সেতু এপৰ জৰিয়তে এটেন্ডেন্সৰ সম্পৰ্কে মহাশয়া উপৰোক্ত বিষয়ৰ সন্দৰ্ভত আপোনাক অৱগত কৰা হৈছে যে সমগ্ৰ শিক্ষা অসমৰ শিক্ষকসকল আৰু বিষয়া কৰ্মচাৰীসকলৰ অনলাইন হাজিৰা ল'বলৈ বৰ্তমান শিক্ষা সেতু এপ ব্যৱহাৰ কৰা হৈছে কিন্তু এইটো লক্ষ্য কৰা গৈছে যে জিলা আৰু ব্লক পৰ্যায়ৰ বহুতো বিষয়া শিক্ষা সেতু এপৰ জৰিয়তে নিজৰ হাজিৰা দাখিল নকৰিছে বা এতিয়ালৈকে কৰা নাই সেয়েহে আপোনাক নিৰ্দেশ দিয়া হৈছে যে আপোনাৰ জিলাৰ অধীনস্থ সমগ্ৰ শিক্ষা PM পোষণ আৰু অন্যান্য সকলো জিলা পৰ্যায়ৰ ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলক বাধ্যতামূলকভাৱে শিক্ষা সেতু এপৰ জৰিয়তে হাজিৰা দাখিল কৰিবলৈ নিশ্চিত কৰিব আৰু এই নিৰ্দেশ তৎক্ষণাত কাৰ্যকৰী কৰা হ'ব তে বন্ধুসকল নিশ্চয়কৈ গম পাইছে যে যিসকল বিষয়া কৰ্মচাৰীয়ে ব্লক আৰু জিলা পৰ্যায়ত কৰ্মৰত হৈ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকেও এতিয়াৰে পৰা শিক্ষা সেতু এপত তেওঁলোকৰ এটেন্ডেন্সটো দিব লাগিব শেহতীয়াকৈ মিছন ডাইৰেক্টৰৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে বন্ধুসকল ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু ইনফৰমেশ্যনটো আপুনিও এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ